সন্ধিয়া ওলাই যাওঁ বুলি অকণমান ৰেডি হৈ আহিলোঁ। আমি এতিয়া যাওঁ ডেষ্টিনি, নগাঁৱৰ বাইপাছতে আছে সেইখন ডেষ্টিনি। দেখিছে হ'বলা নগাঁৱৰ বাইপাছতে আছে, যোনে যোনে গুৱাহাটী বাইপাছেদি যায় চবে দেখিছে হ'বলা। আৰু এইফালে আমি ভাইটিৰ লগত খেলিবলৈ আৰম্ভ কৰি দিলোঁ। ভাইটিয়ে আমাক মাতি আছে এইখিনিত বহিবলৈ তাৰ লগত। আৰু এইফালে বহি দিলোঁ জুলনাত বহি বহি হাঁহি আছোঁ। ভাইটিয়ে এইফালে মোক চাই হাঁহি আছে আৰু সিহঁতেও জুলি আছে জুলনাত। ওচৰত থকা বেবীজনী যে মোক মাতি আছে, আহা আহা কৈছে। আৰু এইফালে আমাৰ ভাইটিয়ে বেবী হৈ আছে, হ'লেও তাৰ লগৰ কেইজনক সি দেখি কিনি বেবী আহা কৈ আছে। আৰু এতিয়া আমি বাচ্চা খেলা জেগাৰ পৰা ওলাই আহিলোঁ। এয়া ওপৰত দেখিছেনে ধুনীয়াকৈ 7 চিষ্টাৰ্ছৰ সাংস্কৃতিক মানে সেইখিনি হাৰি থৈ দিছে ধুনীয়াকৈ। আৰু এইটো ভেলেণ্টাইন ডেৰ কাৰণে লাভ হাৰ্ট বনাই থৈ দিছে দেখিছেনে। আৰু এইফালে ভিতৰত চাওকচোন কিমান ডাঙৰ জেগা, ইমান ভাল লাগিছে ইয়াত আহি। আৰু এইফালে আমাৰ ভাইটিক চাওক কি নক্সা কৰি আছে, মানে ফ্ৰেঞ্চ ফ্ৰাইজৰ লগত এই কিবা কফিটো পূৰা মিক্স কৰি দিলে। বাচ্ছাৰ লগত আহিলে সেয়াই হয় আৰু এইফালে আমি বাহিৰত ওলাই আহিলোঁ, এতিয়া ঘৰলৈ যাওঁগৈ। আজি মিনি ব্লগটো ইমানেই আছিলে, যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।